সো বন্ধুসকল মাংস লৈ আহিলোৱে বৰ্তমান আৰু এইপিনে ভাইটি চাইকেল চলাই চলাই পুৰা ভাগৰি গ'ল বোলে খাবি না মাংস হা এই নিদিওঁ বাইদেউ এই নেখাং দিয়া হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু চবে সকলোৱে ভালে আছে ভাই হয় নাই চ' আজি মই কৈ আছোঁ ৰূপাই আৰু মোৰ লগত আছে মোৰ পচন্দি চাব পাৰে স্কুটটো নাই বাৰু স্কুটটো বিকিলোঁ বাৰু এই যোৱা 3 দিন হ'ল এতিয়া স্কুটটো বিকি দিলোঁ আৰু কিমান চলাব আৰু স্কুটটো ন এতিয়া ল'ম আৰু লাহেকৈ কিবা এটা সেইটো আপুনি ব্লগটো পাব বাৰু কি ল'ম কি নাই হয় নাই চ' অলপ সময় লাগিব আৰু গৈ আছোঁ মই মানে এতিয়া ভাইটি এটাক ল'বৰ কাৰণে ত' সেইটো আৰু বলক আৰু আমাৰ বাগান ৰাস্তাখিনি চাওক ঠিক আছে আৰু এই বাটটো ৰুবন বাগান বুলি কয় যোনটো ৰূপাই ৰাস্তা ওলায় আণ্ডাৰগ্ৰাউণ্ড যোনে যোনে ইয়াত আছে গম পায় তেখেতসকলে যোনে যোনে আহিছে ঠিক আছে আৰু বহুত কষ্ট হৈছে চাইকেল চলাবলৈ এতিয়া যে ল'ম বাইকটো ত' বহুত আশাতে আছোঁ আৰু ল'মকৈ আজি ব্লগটো গম পালে ভাইটি এজনক আনিব যাওঁ আৰু ভাইটিজনক অনাৰ পিছত ঘৰত মাংস লৈ যাম ভাইটিটোক খুৱাবৰ কাৰণে চ' সেইটো ভাইটি মাংস চাংস নিয়া গোটেইখিনি ব্লগ দেখাম আপোনালোকক আৰু আজিকালি মাংসৰ দামো দেখিছে কিমান বাঢ়িছে হয় নাই কিমান 180 টকা কেজি নে কেই টকা হৈছে বাৰু ত' সেইটোৱে আৰু গৈ আছোঁ ভাইটিজনকো ল'ম আপোনালোকো দেখাম ভাইটিজনক আৰু তাৰপিছত মাংস দোকানত যাম মাংস ল'ম আৰু ৰাতি ধুনীয়াকৈ একদম জানে আৰু বতৰ ঠাণ্ডা কৰিছে চ' একেবাৰে খাম আৰু চাৰিয়াকৈ চ' বলক ভিডিঅ'ত চাই থাকিব বন্ধু এই পিন্ধিব চ' ফাইনেলি গাইজ আমাৰ ভাইটিটোক লগ পালোঁ হাই বুলি কৈ দিয়ে বহুত দিনৰ মূৰত আগতে দেখিছে পাই দুলীয়াজনত ব্লগ বনাইছিলোঁ চ' এতিয়া তাক চলাব দিলোঁ মোৰ ভৰিটো বিষাইছে বাৰু চ' বলক চলোৱা আকৌ কেনেকুৱা লাগিছে চলাই কেনেকুৱা লাগিছে কৈ দিয়া অলপ পিন্ধি চাই টাইট আছে দাদা বহুত টাইট কি টাইট আছে পেডেলটো ত' পেডেলটো বহুত টাইট আছে এনেও টাইট আছে বাৰু মোৰ ভৰি বিষাইছে তোৰ কাৰণে ইমান দূৰ আহিলোঁ মই এতিয়াতো বৈ আৰু চলাই অলপ ন সি অলপ পাওক মছলাটো চাই থাকক আমি এতিয়া ৰূপাইতে লৈ লওঁ মাংসটো ত' ফাইনেলি বন্ধুসকল আমি মাৰ্কেট পালোঁহি আৰু এতিয়া ইয়াৰ পৰা মাংস লৈ যাম একদম বলক দেখাই আছোঁ মাংসৰ দোকানত মাংস আৰু কেনেকৈ দামকেইটা ঠিক আছে একদম মনে মনে চাব দেই চ' বন্ধুসকল মাংস লৈ আহিলোৱে বৰ্তমান এতিয়া ৰাস্তাতে আছোঁ দেখিব পাৰে আৰু মাংসৰ ইমান দাম নহয় নক'ব আৰু দাম ধৰিলোঁ বাইদেউ দামটো কিমান মাংসৰ 260 টকা কেজি বুলি ক'লে মানে বিকা এনেকৈ আৰু এনেই গোটা ল'ব গ'লে আপোনাৰ 130 চামথিং পৰিব 130 140 মানে হ'লচেল ৰেটত গোটা কেজি ঠিক আছে চ' গৈ আছোঁ আৰু মাংস লৈ কিনে আৰু বনাম এইটো ধুনীয়াকৈ অলপ লাহেকৈ আৰু ৰাতি দবাম গ'লোৱে অথনি হয় নাই আৰু এইপিনে ভাইটি চাইকেল চলাই চলাই পূৰা ভাগৰি গ'ল বোলে একদম কেনেকুৱা লাগিছে চলাই ভাল লাগিছে নাই ভাল লাগিছে এনেকুৱাই যোনে আমাৰ ইয়াত ফুৰিব আহে তাক এনেকৈ কৰোঁ জানে নাই তাক প্ৰথম চাইকেল চলাব দিওঁ তাৰপিছত লাহে লাহে কিবা কিবি চলাব দিওঁ আৰু হয় নাই অঁ বুলি কোৱা আকৌ বহুত গৰম নহয় ঘামি বিচৰাটো ঘাম ওলাই গৈছে একেবাৰে এনেকৈ অলপ মাংসটো থৈ দিয়ক ক'লে খাবি না মাংস হা খাব লাগিব নহয় খাবি এই নিদিওঁ বাইদেউ এই নেখাং দিয়া নাখাওঁ কেলৈ নাখাবি তোমাৰ কাৰণে আনিছোঁ নাখাবা নেকি হয় নাই চ' গাইজ ভিডিঅ'টো বনালোঁ আৰু আজি ছানডে গম পায় আৰু ছানডে দিনাখন কি ক'ব আৰু ছানডে ফান ডে বুলি কয় আৰু মোৰতো একেবাৰে বেড ডে গৈ আছে দেখিছে আৰু চাইকেলত একদম গৈ আছে আৰু চলাই মানে কি আৰু এই বহি গৈছোঁ আৰু এতিয়া আৰামত যাওঁতে বাৰু অলপ কষ্ট হৈছিলে এতিয়া বহি কিনে গৈছোঁ ইমান কষ্ট হোৱা নাই সেইটোৱে আৰু চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাব ভিডিঅ' নেক্সট ভিডিঅ'ত ভাল টপিকত আহিম টপিক আৰু ক'ব নোৱাৰি ভাল টপিক বুলি বনাই থাকিম আৰু কিবা কিবি যি পাওঁ সেইটোকে বনাম কাৰণ আপলোড দি থাকিব লাগে না এটা সপ্তাহ 2টা ব্লগটো দিবই লাগে বন্ধুসকল বাই বাই নেক্সট ভিডিঅ'ত লগ পাম চ' বাই বাই কৈ দে বাই গাইজ
এনেকৈ ক'বা আকৌ মোৰ লগত যোনকেইটা থাকে এইকেইটা ক'ব লাগে বাই বাই বুলি নিজে ক'ব লাগে ন জানিব লাগে যে ভিডিঅ'টো এতিয়া এণ্ডিং হৈছে আৰু কি ক'ম এতিয়া থাকাই আহিছে এনেকুৱা চলাইছে থাকাই গৈছে ই তাৰ কথাই মানে বেলেগ ওলাইছে দেখিছা নাই চ' অ'কে বাই বাই লগ পাম